কোনো কাৰণে আজি ৰাইজে ওলায়া সজাগ জনতা ওলায়া পোহৰ আনুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাখগৈ ওলায়া সজাগ জনতা ওলায়া পোহৰ আনুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক বালিজান কছাৰী অঞ্চলত আৰু কেমেৰা পাৰ্চনে দেখুৱাব সমগ্ৰ পৰিৱেশ আজিলৈকে আমাৰ সুফল ৰাস্তা আমি নাপালোঁ। আমি বাৰে বাৰে আবেদন কৰিছোঁ। আজি প্ৰতি মুহূৰ্ততে বিধায়কসকল যিসকল আমাৰ প্ৰতিনিধি হয়, যে বিধায়ক প্ৰতিনিধি হয়, তেওঁলোকে ইলেকশ্যন সময়ত আমাৰ ইয়াত আহে, প্ৰতিজন প্ৰতিনিধিয়ে আমি দেখি যায়, কিন্তু প্ৰতিজনে আমাক দি যায় যে আমাৰ পানী যায়, আমাৰ পানী দেখুৱায়, কিন্তু আমি আজি ৯৮ চনৰ পৰা আমি এনেকুৱা আহ্বান জনাইছোঁ যে আমাৰ এই গাঁওখনক যাতে এটা সুব্যৱস্থা কৰি দিয়ে। আমি পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাক চৰকাৰখন আমি পুনৰবাৰ আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগত আমি এটা কৰিছোঁ যে আমাৰ যিহেতু সোণৰ পাছে ছাত্ৰ এখন পৰিষদ আছে, এই ছাত্ৰ পৰিষদখনে বাৰম্বাৰ অনুৰোধ জনাইছোঁ, আমি আবেদন কৰিছোঁ যে আমাৰ গাঁওখনৰ যাতায়াতৰ সুবিধা কৰি দিবৰ কাৰণে, কিন্তু আজিলৈকে আমি সেই পৰিষদৰ পৰা আমি এটা ভোটাৰ কৰি আমি সুবিধা আজিলৈকে পাবলৈ সক্ষম নহ'লোঁ। গতিকে আমি দুখৰ বিষয় যে আজিলৈকে এনেকুৱাটাৰ যুগতো যে এখন গাঁও যে এনেকৈ থাকিব পাৰে, গতিকে সেইটো আমি সকাসকলে আমি উপলব্ধ কৰিব পাৰিছোঁ। গতিকে আমি চৰকাৰক সেইকাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ যাতায়াতৰ যি ব্যৱস্থা, সেই যাতায়াতৰ ব্যৱস্থাটো আমাক সুচল কৰি দিয়ে। যিহেতু আমি এই গাঁওখনত চাৰিটা দিশ আছে, চাৰিটা দিশতে প্ৰতিটো দিশতে আমাৰ কি আছে, একোটা জেগা আছে, কোনোটা দিশতে আমি বাৰিষাটো বাদ দিওঁচোন আৰু বহাগ মাহ অহাৰ লগে লগে যে বাৰিষা বৰষুণ পানী হ'লে প্ৰতিটো ৰাস্তা আমাৰ কি হয় বিকল হৈ গুচি যায়। গতিকে আমি সেইকাৰণে আমি চৰকাৰৰ লগতে আমি বিনম্ৰভাৱে কাটাৰ অনুৰোধ জনাইছোঁ যে আমাৰ গাঁওখনক যাতে যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে। তাৰ বাবে দেখা গৈছে যে এইদৰে এই অঞ্চলৰ ৰাইজে যথেষ্ট যাতায়াতৰ ক্ষেত্ৰত যিহেতু ভুগি জীৱন যাপন কৰিব লগা হৈছে আৰু এতিয়া দেখা গৈছে যে কোভিডৰ এই জটিল আৰ্তনাদ হে তিল তিল মৃত্যুৰ আনে সংবাদ শুন বুভুক্ষু শিশুৰে আৰ্তনাদ হে তিল তিল মৃত্যুৰ আনে সংবাদ এই সংবাদ শুনিও বধিৰ কিয় তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ সংগ্ৰাম আন এটি নাম জীৱনৰে ইতিহাসে চিঞৰে জয় জনতাৰে ত্ৰাস এৰি দানৱকে বধোগৈ ওলায়া সজাগ জনতা ওলায়া পোহৰ আনুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যায়।